নাই মই হিন্দু নহয় ৰামক লৈও সমাজৰ প্ৰশ্ন হৈ গ'ল এই নিৰ্বাচনত নতুনকৈ জন্ম হোৱা আঞ্চলিকতাবাদী দলে টিকেট কাক দিছে আপুনি এবাৰ চাব তেওঁলোকৰ ৰাতি ৰাতি গোপন বৈঠকবিলাক কাৰ লগত হৈছে চাব আপোনাক এইটো প্ৰশ্ন কৰিছোঁ কিয় আপুনি 855 জন শ্বহীদক কিয় আপুনি দুষ্কৃতিকাৰী বুলি কৈছে তো যেতিয়া তেওঁলোক আপোনাৰ শ্বহীদ হৈছিল তেতিয়াতো আপুনি প্ৰথমে যেতিয়া আপুনি কা আন্দোলনৰ লগত জড়িত আছিল তেতিয়া আপুনি নিজেও তেওঁলোকক শ্বহীদ বুলি কৈছিল কিন্তু পিছত কিয় দুষ্কৃতিকাৰী বুলি ক'লে মই সেইটো নহয় দুষ্কৃতি বিজেপিয়ে চব বিক্ৰী কৰিলে তেওঁলোকে চৰকাৰে কিনোতে 30 টকা নে 33 টকা দিয়ে কিনে কিন্তু এতিয়া পেট্ৰলৰ লিটাৰ 90 টকা কিয় ইমান কোটি টকা ৰাজহ তোলাৰ পিছতো ইমান হাজাৰ কোটি টকা কিয় ধাৰ ৰাখিছে চৰকাৰে কিন্তু বাছকেইখন যে ভাৰত বেঞ্জৰ মাত্ৰ ষ্টিকাৰটো মাৰ্চিডিজ বেঞ্জৰ লাগি আছে মই শিৱসাগৰত থকাৰ কথাই কৈছোঁ মই শিৱসাগৰতে দেখি আছোঁ মাৰ্চিডিজ বেঞ্জৰ বাছ বুলি ছাইডত মাৰ্চিডিজৰ ষ্টিকাৰ ঠিকেই লাগি আছে কিন্তু বাছকেইখন ভাৰত বেঞ্জৰ বাছ যদি আপোনাক দুটা অপশ্যন দিয়া হয় জয় অসম বা ভাৰত মাতা কি জয় আপুনি কোনটো প্ৰথমে আপুনি এজন জাতীয়তাবাদী আপুনি কা আন্দোলনত এটা সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল তাৰপিছত কিয় কা আন্দোলনৰ প্ৰতি পিঠি দি আপুনি যিহেতু কা আন্দোলনকাৰীসকলক আপুনি বিশ্বাসঘাতক বুলি কৈছে সেই বিশ্বাসঘাতকৰ মাজত এজন আপুনি নিজে নহয় জানো কামটো আন্দোলনকাৰীয়ে কৰিছিল নে তৃতীয় পক্ষ কোনোবা জড়িত আছিল সেই আপোনাৰ মানে উন্নয়নৰ ধাৰণাটো কি আপোনাৰ মতে অসম মানে কেৱল অকল গুৱাহাটীখনহে নেকি নগা টোল গেটৰ বাহিৰে কি হৈছে তাকে কৈছোঁ ৰাস্তাখিনি পলিচ মৰাটো অকল উন্নতি নহয়তো নহয় মই কৈছোঁ যে ক্ৰেডিটটো কেৱল ল'ব নোৱাৰে বুলি কৈছোঁ ক্ৰেডিটটো কেৱল বিজেপিয়ে ল'ব নোৱাৰে বুলি কৈছোঁ মই কিয় সেইটো বিষয়ে অখিল গগৈ আন্দোলন নকৰে আন্দোলন কোনটোত কৰে যোনটো কৰিলে অখিল গগৈ এদিন আন্দোলন কৰিব দিয়া নাই কিয় নিদিলে কিয় যেতিয়া মালটো পাই গ'ল বা মেনেজটো হৈ গ'ল তাৰপিছতে আৰু আন্দোলন নাই অসমৰ ল'ৰা মৰিছে মৰি থাক কিন্তু এই যে বাৰবিলাকত যে ডান্স কৰে ছোৱালীবিলাক যে অলপ দিনৰ পিছত দেখোঁ এনেকৈ গান এটা চাই থৈ এইজনীচোন ছোৱালী মই বাৰত দেখা ছোৱালী ডান্স কৰে ইয়াত আহি যেন একদম হিৰইন হৈ গৈছে বিজেপি চৰকাৰ এগেইনষ্টত কিবা কথা ক'লে কিয় বাক স্বাধীনতা খৰ্ব মানে কি বাক স্বাধীনতা খৰ্ব কৰি জেলত ভৰোৱা হয় তাৰপিছতো কিন্তু মোক ভাবুকি দিয়া হ'ল মই কবিতাটো সকলো ধৰণৰ ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰাবলৈ বাধ্য হ'লোঁ কিয় এনেকুৱা সেইটো কিয় বাক স্বাধীনতা খৰ্ব নহয় নেকি আৰু সি যথেষ্ট অধ্যয়ন কৰে যিকোনো বস্তু গতিকে মোক ঋতু খুব মোৰ ভাল সি জাতীয়তাবাদী মই ৰাষ্ট্ৰীয়তাবাদী এনেকুৱা টাইপৰ কিছুমান কেতিয়াবা আমাৰ কাজিয়া হৈ থাকে কিন্তু ফেচবুকত যেতিয়া কোনোবাই বেয়াকৈ লিখে বেয়া শব্দ প্ৰয়োগ কৰে তেতিয়া ইও মোৰ বিপৰীতে লিখে মই যিমানবোৰ পোষ্ট দেখোঁ আধা 95% সি বিপৰীতে লিখে কিন্তু তাৰ কথাৰ শৈলীটো ভাল যিটো নেকি মোক কেতিয়াবা এইটো মোৰ ভুল হৈছে নি শুধৰাবলৈ